আজি শ্ৰী সঞ্জীৱ মেৰিৰ লিখনিৰ, শ্ৰী সঞ্জীৱ মেৰিৰ কবিতাৰ আজিৰ কবিতাৰ শিৰোনাম জগতৰ বান্ধন মায়াহৰ পৰম বন্ধু। পাৰ্ট 2। মোৰ বন্ধু বহু, সীমাহীন, কিন্তু মোৰ প্ৰকৃত বন্ধুৰূপে কেৱল মোৰ মাতৃ, কেৱল মোৰ জনমদাত্ৰী। এওঁৱেই জগতৰ বান্ধন মায়াহৰ মোৰ পৰম বন্ধু। পুৱাৰ সূৰ্যোদয় ক্ষণত পোহৰ বিলোৱা সূৰ্যৰ দৰে প্ৰত্যেক পুত্ৰৰ অন্ধকাৰ জীৱনটিক জোনাকী হৈ পোহৰময় কৰিলা। জীৱনৰ সংজ্ঞা জ্ঞাত কৰাই দিলা। এক সুন্দৰময় স্থানৰ জাননী দিলা। অন্যাৰ্থত ক'বলৈ হ'লে মা বহল অৰ্থ প্ৰবল সাগৰ আৰু অগ্নিৰ দৰে। প্ৰত্যেক মাৰে অন্তৰখন সাগৰৰ দৰে প্ৰবল, লুণীয়া পানীৰ দৰে ধুনীয়া, অগ্নিৰ দৰে প্ৰবল খং, যি খঙে প্ৰত্যেক সন্তানৰ নানা সমস্যা অগ্নিৰ দৰে জ্বলাই ছাই কৰে। এওঁৱেইতো সকলো, এওঁৱেইতো জগতৰ যুঁজত যুঁজ কৰিবলৈ শিকোৱা সাকু। মোৰ বন্ধু বহু, সীমাহীন, কিন্তু মোৰ প্ৰকৃত বন্ধুৰূপে কেৱল মোৰ মাতৃ, কেৱল মোৰ জনমদাত্ৰী। এওঁৱেই জগতৰ বান্ধন মায়াহৰ মোৰ পৰম বন্ধু। বৰ্তমানত আপোনাক লৈ প্ৰত্যেক পুত্ৰৰ সময় ক'ত? আপুনি ক'ত আছে, নাই, তাক লৈ দেখোন কোনো পুত্ৰৰ কাণসাৰেই নাই। কেৱল দানৰূপে বৃদ্ধাশ্ৰমৰ প্ৰদান। প্ৰত্যেকে এটা কথা জনা উচিত যে দিন সকলোৰে আহে। যেনে কৰ্ম তেনে ফল নামৰ বাক্যশাৰীৰ লগত যুঁজিব লগা হ'ব পাৰে। সেই অৰ্থে কওঁ, নিজ মাতৃৰ কাষ চাপা, সেৱা খোজা। জীৱনৰ পূৰ্বৰ সেই হেঙুলীয়া সময়বোৰ ঘূৰাই অনাৰ প্ৰচেষ্টা কৰা। অন্তত কামনা মাথো মোৰ ইমানেই, এই জগতৰ সকলো মা যেন সুখী থাকক, মোৰ লগত যুঁজ দিয়ক, এই সমস্যা সমাধান কৰক। অন্যথা এজন পৰম বন্ধুক হেৰুৱাবৰ বাবে আগ্ৰহী হৈ ৰৈ থাকক। এওঁৱেইতো সকলো, এওঁৱেইতো জগতৰ যুঁজত যুঁজ কৰিবলৈ শিকোৱা সাকু। মোৰ বন্ধু বহু, সীমাহীন, কিন্তু মোৰ প্ৰকৃত বন্ধুৰূপে কেৱল মোৰ মাতৃ, কেৱল মোৰ জনমদাত্ৰী। এওঁৱেইতো জগতৰ বান্ধন মায়াহৰ মোৰ পৰম বন্ধু।